নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ ওচৰলৈ এডিআৰই গ্ৰেড 4 8th লেভেলৰ ফাইনেল কাটঅফৰ সম্পৰ্কত কথা কিছুমান ক'বলৈ আহিছোঁ বিশেষ নহয় কিন্তু মই জানা দুই এটা কথা আপোনালোকক ক'ম পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে লাইকো কৰিব আমাৰ গ্ৰেড 4 8th লেভেলৰ ইউআৰত পোষ্ট আছিলে মানে ইউআৰত আমাৰ পদ আছিলে মুঠ 1304টা আৰু তেনেকৈ ওবিচিত আছিলে আমাৰ 347টা তাতে আমাৰ কিছুমান পদ মহিলাসকলৰ বাবে সংৰক্ষণ হৈ আছিলে গতিকে ইউআৰত মহিলাসকলৰ বাবে সংৰক্ষণ আছিলে 279টা অৰ্থাৎ 279 আৰু ওবিচিৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে সংৰক্ষিত পোষ্ট আছিলে 83টা অৰ্থাৎ 83টা গতিকে আমি সংৰক্ষণৰ কথাটো বৰ সাইড কৰিছোঁ গতিকে আমি মই নিজে যেহেতু এজন ওবিসি ক্যান্ডিডেট হয় গতিকে ওবিসি হিচাপতে মই কথাখিনি চাম মানে মহিলাসকলৰ সংৰক্ষণৰ কথাটো মই অকমান আঁতৰাই দিছো বাকি আমি কিমান কাট অফ যাব বা ফাইনেল কাট অফ কিমান নম্বৰ থাকিলে সেফ হৈ থাকিব গতিকে এনেকুৱা কথা কিছুমান আলোচনা কৰিম মানে মই মুখেৰে কথা নকওঁ মানে মুখেৰে কম কিন্তু মানে মই ক্যালকুলেশনৰ সৈতে দেখুৱাম আপোনালোকক চাওক জেনেৰেলৰ কাট অফ আছিল আপোনালোকৰ 99.75 আৰু ওবিসি কাট অফ আছিল আপোনালোকৰ 95.75 গতিকে জেনেৰেল আৰু ওবিসি কাট অফৰ ডিফাৰেন্সটো কিমান নম্বৰ 4 ঠিক আছে গতিকে জেনেৰেল আৰু ওবিসি কাট অফৰ ডিফাৰেন্সটো আছিল 4 আৰু জেনেৰেল আৰু ওবিসি পোষ্টৰ নম্বৰ আছিল কিমান মানে ওবিসি কিমান পদ আছিল ওবিসিৰ ক্ষেত্ৰত পদ আছিল 347 minus 83 টা ৰিজাৰ্ভেশনত আছে মহিলাসকলৰ বাবে হেকানে হেতু বাদ দিছো মই তে কিমান হ'ব 264 আৰু আমি জানো নহয় কি জানো যে পদৰ সংখ্যাৰ দুগুণ ক্যান্ডিডেট পাস কৰাইছে গতিকে পাস কৰা ক্যান্ডিডেট কিমান হ'ব পাস কৰা ক্যান্ডিডেট কিমান হ'ব 264 into 2 মানে 528 মানে আলটিমেট কথাটো আমি কি বুজিলো যে 4 নম্বৰ মাৰ্কত ওবিসিৰ ৰিজাৰ্ভেশনৰ কথা কৈছো 4 নম্বৰ মাৰ্কত ওবিসিৰ কিমানজন ক্যান্ডিডেট আছে 528 জন ক্যান্ডিডেট আছে ঠিক আছে গতিকে 4 নম্বৰ মাৰ্কত ওবিসিৰ ক্যান্ডিডেট আছে 528 গতিকে ভাবকচোন 1 নম্বৰ মাৰ্কত কিমান ক্যান্ডিডেট সোমাই থাকিব ওবিসি 528 divided by 4 না কিমান হ'ব 132 অৰ্থাৎ 1 নম্বৰ মাৰ্কত সোমাই আছে 132 জন ক্যান্ডিডেট ঠিক আছে এতিয়া চাব ইউআৰৰ পদ আছিল কিমান 1304 বিয়োগ 279 ইয়াৰ পৰা মই ফিমেল ৰিজাৰ্ভেশন খিনি বাদ দিছো গতিকে কিমান থাকিব মাইনাস করে 1025 অর্থাৎ 1025 টা ওবিসি পদ আছিলে কিমান 264 আৰু আমি এই দুইখিনি যদি প্লাস কৰি দিও কিমান হ'বগে ভাবি চাওকচোন কিমান হ'ব 9821 1289 অর্থাৎ 1289 টা পদ আছে এতিয়া ক্যান্ডিডেট পাস কৰাইছে কিমান দুগুণ অৰ্থাৎ 1289 into 2 কিমান হ'ব 2578 জন ক্যান্ডিডেট পাস কৰাইছে ওবিসি মানে ওবিসি আৰু আপোনাৰ ওবিসি পাস কৰা ক্যান্ডিডেট জনৰ কাৰণে চান্স আছে মানে 2578 টা পদ মই জনিবা কথাটো কৈছো ওবিসিত পাস কৰিছো মানে ওবিসি ক্যান্ডিডেট হয় কিন্তু মই জেনেৰেলত পাস কৰিছো গতে মোৰ চান্স কিমান 2578 জন ক্যান্ডিডেটৰ ভিতৰত মানে মই সোমাই আছো ঠিক আছে গতে ওবিসিত পাস কৰা এজন ক্যান্ডিডেটৰ কাৰণে এই 2578 অৰ্থাৎ আধাটো কিমান 1289 অৰ্থাৎ 1289 ক্যান্ডিডেট জনক পাস পেলাই তাৰ ওপৰত থাকিলেহে তেওঁ মানে সেফ হৈ থাকিব অৰ্থাৎ চাওক মোৰ যদি কাট অফত কৈ 10 মাৰ্ক বেছি আছে তেলে 1 মাৰ্কত কিমান ক্যান্ডিডেট সোমাই আছিল 132 জন ক্যান্ডিডেট গৰে 10 মাৰ্কত কিমান জন ক্যান্ডিডেট সোমাই থাকিব 132 into 10 1320 জন ক্যান্ডিডেট
গতিকে 10 মাৰ্ক পোৱা ক্যান্ডিডেট জনে ইতিমধ্যে 1320 জনক পাছ পেলাইছে ঠিক আছে আৰু পোষ্ট আছিল কিমান 1289 টা পোষ্ট ঠিক আছে গতে 1289 টাত পাস কৰিছিল কিমান জনে দুগুণকৈ না ওবিসি আৰু ইউআৰ মিলাই পানি মই 1289 টা পোষ্ট বুলি কৈছো তো ওবিসি ক্ষেত্ৰত মানে চান্স তেওঁ কাৰণ ওবিসি ক্যান্ডিডেট জনে ওবিসি পোষ্টটো পাইব ৰিজাৰ্ভেশন ক্যাটেগৰীত নিজৰ ওবিসিটো পাইব আৰু লগতে ইউআৰটো পাইব গতে চাও 1289 টা পোষ্ট আৰু দুগুণ আছিল 2578 জন ক্যান্ডিডেট গতিকে তেওঁ 10 মাৰ্ক যদি বেছি পাই আছে কাটফুট কৈ তেতিয়ালে কি হ'ব 1320 জনক পাছ পেলাইছে অৰ্থাৎ 2578 বিয়োগ 1320 উৰেটো বিয়োগ কৰি চাও কিমান হ'ব 8 5 2 1 অৰ্থাৎ 1258 নম্বৰ আছে পোষ্ট আছিল কিমান 1289 টা পোষ্ট আছিল আৰু তেওঁ কি নম্বৰ আছে 1258 নম্বৰ অৰ্থাৎ 10 মাৰ্ক বেছি পাই থকা ৰিটেনত 10 মাৰ্ক বেছিকৈ পাই থকা ক্যান্ডিডেট জনে আৰামছে তেওঁ ৰিজাৰ্ভেশনে হক বা আপোনাৰ ইউআৰতে হক তেওঁ মানে কোনোবা এটা হলো আৰামছে পাই যাব মানে তেওঁ মানে ইমান চিন্তা কৰিবলগা প্ৰয়োজন নাই মিনিমাম 9 মাৰ্কটো পাব লাগে হিচাপত কাৰণ ইউআৰটো অকল ওবিসি ক্যান্ডিডেট আৰু ইউআৰএ নাই এসটি এসসি ক্যান্ডিডেট বিলাকো সোমাই আছে গতিকে ভাবি লৈছো আপোনালোকে মোৰ ক্যালকুলেশনখিনি বুজি পালে বিশেষ নকওঁ কিন্তু কথাখিনি আকৌ এবাৰ মই বুজাই দিছো মানে কৈ দিছো গতিকে আপোনালোকেও কিজান বুজি পাইছে কথাখিনি ইউআৰত ক্যান্ডিডেট ছিল ইউআৰত পোষ্ট আছিল কিমান 1304 টা পোষ্ট তেওঁলোকৰ তাত ৰিজাৰ্ভেশন আছিল ওমেনৰ কাৰণে 279 ওবিসিত আছিল 347 টা পোষ্ট আৰু ৰিজাৰ্ভেশন আছিল 83 টা পোষ্ট মানে ওমেনৰ কাৰণে মহিলাসকলৰ কাৰণে গতিকে ওবিসি ক্যান্ডিডেটজনৰ কাৰণে কি হ'ব তেওঁ কম্পিটিশন কৰিব পাৰিব কি ওবিসি নিজৰ ৰিজাৰ্ভেশন খিনি আৰু লগতে ইউআৰৰ খিনি লগত যি কি নহওক মহিলাসকলক বাদ দিলে ইউআৰত কিমান থাকিব 1025 টা পোষ্ট আৰু ওবিসিৰ পৰা মহিলাসকলক বাদ দিলে ৰিজাৰ্ভেশন খিনিক বাদ দিলে মানে মহিলা ক্যান্ডিডেটক বাদ দিয়া কথা কোৱা নাই মই ৰিজাৰ্ভেশন পোষ্ট খিনি বাদ দিলে কিমান থাকিব 264 টা অৰ্থাৎ দুইটা প্লাস কৰি আমি কিমান পাম 1289 টা পোষ্টৰ বাবে এজন ওবিসি ক্যান্ডিডেটে কম্পিটিশন কৰিব পাৰিব পোষ্ট 1289 টা কিন্তু পাস কৰিছে কিমান 2578 জনে পাস কৰিছে গতিকে তেওঁ ইজিলি চাকৰিটো পাবৰ কাৰণে 2578 আধা ক্যান্ডিডেট অৰ্থাৎ 1289 জনক পাস পেলাব পাৰিব লাগিব অৰ্থাৎ 10 মাৰ্ক যদি পায় তেওঁ ৰিটেনত যদি 10 মাৰ্ক কাটঅফতকৈ বেছি পাই থাকে 1 মাৰ্কত 132 জনকৈ 10 মাৰ্কত 1320 জনক তেওঁ ইজিলি পিছ পেলাই থৈ আছে অৰ্থাৎ আধাতকৈ বেছি মানুহক তেওঁ ইতিমধ্যে পিছ পেলাই আছে অৰ্থাৎ তেওঁ চাকৰিটো তেওঁৰ নামত হৈ আছে ইতিমধ্যে ভাইবা যদি তেওঁ অলপ ভাল হৈছে ইতিমধ্যে তেওঁ কোনো চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই 9 মাৰ্ক বেছি পেলো একো নাই কাটঅফতকৈ 9 বা 8 বেছি পেলো আপত্তি নাই কাৰণ এই যি 2578 জনৰ ভিতৰত অকলটো ইউআৰ আৰু ওবিসিয়ে নাই এসটি এসসি ক্যান্ডিডেট বিলাকো সোমাই আছে ফাইনেল কাটঅফৰ সময়ত তেওঁলোকটো নিজৰ ৰিজাৰ্ভেশনলৈ গুচি যাব ৰিজাৰ্ভেশনলৈ গুচি যোৱাৰ লগে লগে কি হ'ব ইউআৰ পোষ্টৰ ঠাইত মানে অলপ ভেকেন্ট আহি যাব মানে যদি ধৰি লৈছো মই এসটি ক্যান্ডিডেট যেন বা এসটি নিজৰ ৰিজাৰ্ভেশনলৈ গল এসটি পি গল পিডব্লিউডি দুজন এজন গল এনেকে প্ৰত্যেকটো ক্যান্ডিডেট মানে প্ৰত্যেকজন ক্যান্ডিডেট যদি নিজৰ ৰিজাৰ্ভেশনলৈ গুচি যায় অলপ হলেও মানে জেনেৰেলত অলপ ভেকেন্ট কিছুমান পোষ্ট আহি যাব নাই পজিশন আহি যাব আৰু এই পজিশন বিলাকত ওবিসি ক্যান্ডিডেট জনে বা ইউআৰ ক্যান্ডিডেট জনে ইজিলি মানে সোমাই যাব পাৰিব এনেকুৱা নিচিনা কথা গতিকে মানে ইমান চিন্তা কৰিবলগীয়া একো নাই আপোনালোকে যদি কাটঅফতকৈ 8 9 10 বেছি পালেতো কোনো কথাই নাই 10 11 12 এনেকে যদি তাতকৈ ওপৰ কোনো কথাই নাই তেওঁলোকে নাকত তেল দি ভিডিঅ পাৰিব কিন্তু কথাটো কৈছো ভাইবা যদি অলপ ভাল হৈছে আৰু 10 মাৰ্ক যদি আপুনি বেছি পাই আছে তে চিন্তা কৰিবলগীয়া একো প্ৰয়োজনেই নাই ইজিলি তেওঁ আপোনাৰ নামত চাকৰি এটা হৈ আছে ভাল লাগিলে আপোনাৰ কথাখিনি শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু বাকিখিনি মই এনেকে ক্যালকুলেশনৰ হাই দেখাবলৈ চেষ্টা কৰিম চেনেলটো আগুৱাই লৈ যাব বুলি মই বিশ্বাস